নমস্কাৰ এনেইতো মই সদায় ৰাতি ৰুটিয়ে খাওঁ আজি আকৌ ৰুটিৰ লগত মোৰ কণীৰ চব্জি খাবলৈ খুবেই মন গ'ল সো বনাবলৈ লৈছোঁ নৰ্মেল কণীৰ ভুৰ্জি টাইপেই বনাম কিন্তু ইয়াত মই এটা ভেজিটেবল মিক্স কৰি দিম নৰ্মেলি কিছুমান ল'ৰা ছোৱালীয়ে এই চব্জিটো খাবলৈ ভাল নাপায় সেইটো হৈছে জিকা আজি মই মোৰ কণীৰ ভুৰ্জিটোত জিকা মিক্স দিম মোৰ দাদাই জিকা খাই ভাল নাপায় কিন্তু তাক যে মই এনেকৈ লুকাই লুকাই কেইবাবাৰো জিকা খুৱাই পাইছোঁ আৰু সি ক'বকে নোৱাৰিলে যে সি জিকা খাইছে আৰু ইভেন সি বহুত টেষ্টি পাইছিলে ডিছকেইটা মোৰ চেনেল চালে আপোনালোকে ক'ব পাৰিবই যে মই কেইবাবাৰো জিকা বনাইছোঁ এনেকৈ কিন্তু তাত ক'ব নোৱাৰে যে মই জিকা বনাইছোঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন আৰু ঘৰৰ কোনোবাই যদি জিকা খাই ভাল নাপায় এনেদৰে এবাৰ খুৱাই চাব আৰু কেনেকুৱা পায় মোক জনাব দেই চ' নৰ্মেলি কণীৰ ভুৰ্জি যেনেকৈ বনাই মই তেনেকৈয়ে বনালোঁ খালি বিলাহী আৰু পিঁয়াজৰ সৈতে মই জিকাখিনি ভালদৰে মেছ হৈ যোৱাকৈ ভাজি ল'লোঁ আৰু তাৰপিছত কণীখিনি দি তাত শেষৰ সময়ত বাদাম কচুৰি মেথি আৰু দালচেনিৰ গুড়ি অকণমান দি অকণমান সময় উতলিব দি নমাই দিলোঁ কাষত মোৰ হাজবেণ্ডে ৰুটি বনাই আছে আপোনালোকে দেখিছে এনেকৈ আমি একেলগে ৰান্ধিবলৈ ভাল পাওঁ আৰু খায়ো ভাল পাওঁ থেংক ইউ বাই